বাপৰে আজি স্কচো অহা নাই কোনো অহা নাই কি হয় কিবা বাল্য বিবাহ চিবাহ কৰে এনে ক'ৰবাত ঘুমাই থাকিলাক নেকি সেইটোতো হ'ব নোৱাৰে মোৰ ছাত্ৰ সিটো সেনাহান হ'ব নোৱাৰে চাই লওঁ সি আহক আজি তাক একদম ভালকে সুধি ল'ব লাগিব মই স্কচ ইটো আহিবা লাগিছিল ছাৰ আহিছা ন মই নকৰা পিছত কিয় মাইক লৈ গৈছে কিয় মাইক লৈ গৈছে মাই মেরে তিনি তোর মায়ের দিলে কি হল ও তো তা তিনি আছে নহয় ছাৰ বাল্য বিবাহ কৰিছিল ছাৰ বাল্য বিবাহ ছাৰ বুক নকৰবি এলা বাল্য বিবাহ কি জানা এখন নাটক কি নাটক কি নাটক আগবাঢ়িব কলো না আগবাঢ়িব বাল্য বিবাহ চাও এটা এটা মানে কি জানা না আগবাঢ়িব কৰোণা আগবাঢ়িব বাল্য বিবাহ আগবাঢ়িব তোৰ বৃদ্ধ পেঞ্চন সেনেকুৱা কথা সেইকাৰণে এইখন নাটক বুলি ভাবিলো আজি চলি আছে ট্ৰেণ্ডত চলি আছে ট্ৰেণ্ডিং চলি আছে ভিডিঅ'ৰ দৰে ট্ৰেণ্ডিং চলি আছে বুজিছা সেইকাৰণে এইবিলাক চিন্তা নকৰিবি বাল্য বিবাহ আজি আছে কালি নাই আমি খাম কিন্তু শুন বাল্য বিবাহ কৰে তোৰ মায়েৰক নিচি বাদ দি তই ভালকে পঢ় মই তোক একদম বুকুৰ মাজৰ পৰা নামাবি মাৰা কথা নাই এই বুকুৰ মাজৰ পৰা তোমাক এইখন কিতাপ এইখন তুমি পঢ়ি লোৱা ছাৰ নতুন কি হেই নহয় পঢ়ি কিনে তিনিজন আছে হেই নহয় সেইটো বস্তু নহয় তই আন্দাৰ আন্দাৰ মেট্ৰিক কি যি তই তুমি ফুটবলা নপেলা আন্দাৰ চান্দাৰ ভালকে পঢ়িবি বুজছা ৰাখাছে কটি কি কবি কি কইলি কটি কি লেখাছে তে বান্দা তো কি শিকালো মই ও পৰৰ কটি হে ভাইটো কৌটিপতি অৰ্থাৎ পৰৰ কটি চাচোন কি যি কৈ লাজো নাপায় মতি এলাবিলাক বাদ দি না ছাৰ কিয় পঢ়ো পঢ়ো মানে তই যি কথাবিলাক যে কৈ আছা কবিতাক মাতি পাই দিলো কবিতাটো মাতিলিয়ে তই চুপাৰ এটা তিৰিক মাতি লৈছে কেনা কৰা দিছি নেকি তোৰ তই কিমান বয়সত বিয়া কৰিছিলি মই নকবি তোকে কম মই 14 বছৰ নকবি এলা নকবি বেলেগো তোকে কৈছো ছাত্ৰ বুলি কৈছো তোক মই বাকীখিনি কওঁ এতিয়া কি পঢ়াবি মোৰ পৰীক্ষা আছে পিউ ভাইনে পৰীক্ষা আছে পিছত কিবা শিক শিকাব লগা নাই তাতে মই এতিয়া মামা চামা এইবিলাক বাদ দিলো তোৰ মায়েৰে মিলাক না কেনা কৰে কেনা দি ভালকে কওঁ কি ক চাম না মই তোৰ না তোৰ মায়েৰে মাৰিছে আচ্ছা কাম কৰিম দে ট্ৰেণ্ডিঙত চলি আছে মামা কাম কৰি দে মামাক গালি মাৰো দে আমি অলপ উঠিম গালি মাৰো দে মামাক মামা হিমন্ত আমি চবে চিনি পোৱা হৈ যাব সেইবিলাক কৰিব নোৱাৰা কাৰণ কিয় সঁচাই মিছাই সঁচা কথাও কৈ নেকি মামাই আচ্ছা কি আই তই ঘৰক যা কিয়া মানে কি জানা না মানে ময়ো যি কম বয়সতে বিয়া পাইছো 14 বছৰ কিন্তু চাৰত পুচিবিলাক মানে সেই আশীৰ্বাদ ধৰিলে মই যাম সেই ৰ ইথান যাবা নাই তোক কথাখিনি কৈ লওঁ দেই তই এতিয়া কাৰো আগত নকবি নকম দেই 14 বছৰতে ময়ো বিয়া পাইছো ছাৰৰ টকা অলপ পইচা মাৰিব লাগিব ৰ ই মোক টিউশ্যনৰ পইচা পা নাই মাৰি আছে আকৌ নপঢ়ে কিনো কলাকে ই আকৌ বুজিয়ে নাপালো মই হ'লে চুকাই দি কৰিব মই 50,000 টকা লাগে ভাত দক্ষিণিষ্ট আজি কিবা অলপ হ'লেও দি মোক আজি কিবা অলপ হ'লেও দি নহ'লে কৈ দিম কাৰো আগত নকবি দেই পইচাই দিছো মই কাৰো আগত নকবি বুজিছা না মই যাম দে
পুলিশ ভাই অঁ ছাৰ অঁ এই আপোনাৰ নলবাৰী পাঠান ন অঁ ছাৰ তাৰ ঘৰতে যাই আছোঁ নাই পালোঁ এটা দুৱাৰ মুখ পাইছিলোঁ অঁ ছাৰ মই গৈছোঁ অঁ পুলিচ পুলিচে কি খেন্দাডাল কৰিব মোৰ লগত মামায়ে মেইন ন মামায়ে নে কি কৰিব ন ঐ নলবাৰী পাঠানটো হয় না মই ন ক না ক কি হ'ল দেই তই এটা বহুত ডাঙৰ ভুল কৰিছ গম পাৱ নাপাৱ কি কৰিছো মই তই 14 বছৰ বয়সত বিয়া পাতিছ গম পা তই এতিয়া মোৰ লগত পুলিচত যাব লাগিব মই থানাত যাব লাগিব মই তিৰিটো নহয় তই যাব লাগিব মই যাব লাগিব অঁ মই তিৰিটো কোনে খুৱাব সেইবিলাক মই নেজানো হা? তই 14 বছৰ বয়সত বিয়া পাতিছ মানে তই বাল্য বিবাহ কৰিছ গতিকে অসম চৰকাৰে খুৱাব নেকি মোৰ তিৰিটো নহয় নিচিনা নিচিনা পুলিচে স্যার ব্যবস্থা দিয়ে আসছি বাল্য বিবাহ আসছি বলে গেছিস না মোক যোনে কি নকওক কিয় তই 14 বছৰ বয়সত বিয়া পাতিছ বিয়া বাতা হ্যাঁ ওষুধ মারছি লজ্জা লজ্জা স্যার ইয়া তিতলো কয়লা সই নোয়া তো নি